हेलो गाइस কি খবৰ আপোনালোকৰ মই আজি আকৌ নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ এটা নতুন চিকেনৰ ৰেচিপি এটা লৈ আহিছো চিকেন ফ্ৰাই আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে কেনেকুৱা পায় আৰু ভিডিওটো চাই কেনেকুৱা লাগিল মোক জনাব বাৰু এতিয়া মই ভিডিওটো আৰম্ভ কৰিব ওলাইছো আপোনালোকে চাই থাকিব দেই এয়া মাংস বনাবৰ বাবে মই ফাৰ্ষ্টতে আলুখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু মাংসখিনি মেৰিনেট কৰি লৈছোঁ মাংসখিনি মেৰিনেট কৰোঁতে মই কাজু বাদাম পিঁয়াজ আদা নহৰু মিঠা দৈ বিলাহী আৰু গোটেই মছলাখিনি জিৰা ধনিয়া গুড়া চিকেন মছলা নিমখ আৰু হালধি গোটেইখিনি পেষ্ট বনাই লৈ মই ইয়াতে মিক্স কৰি দিছোঁ আৰু এতিয়া মই আলুখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি ল'ম অলপ কাৰণ চিকেন বনালে মানে আলুটো হাফ ফ্ৰাই কৰি ল'লে বেছি ভাল লাগে খাব যেহেতু মই মাংসত নিমখ দিছোঁ সেইবাবে আলু ফ্ৰাই কৰোঁতে বেছি নিদিওঁ অলপমান নিমখ আৰু অলপমান হালধি ফ্ৰাই কৰি ল'ম হাফ ফ্ৰাই হ'লে এইখিনি নুমাই থৈ দিম এতিয়া আকৌ নতুনকৈ কেৰাহী বহাই দিলোঁ আৰু তাত তেল অলপ গৰম হ'ব দিম তেলটো গৰম হোৱাৰ লগ লগ মাংসখিনিত ভাল এটা ৰঙা কালাৰ আহিবৰ বাবে চেনি অলপ দি দিলোঁ চেনিখিনিৰ পৰা যেতিয়া ধোঁৱা ওলাব আৰম্ভ হ'ব ন তেতিয়া তাত পুৰণ আৰু তেজপাতকেইটাও দি দিম যিহেতু মেৰিনেশ্যন কৰোঁতে মই পিঁয়াজখিনি দিয়েই দিছোঁ এতিয়া আৰু মই বেলেগকৈ পিঁয়াজ আদা নহৰু একো নিদিওঁ ডাইৰেক্ট মই মেৰিনেশ্যন কৰি ৰখা মাংসখিনি দি দিম এইটো মাংস বনাবৰ কাৰণে বহুত সহজ হয় মানে যিহেতু মেৰিনেট কৰাই থাকে আগতীয়াকৈ তো একো দিব লগা নহয় আৰু ডাইৰেক্ট মাংসখিনি দি দিলেই হ'ল এয়া মই মাংসখিনি দি ভালকৈ লৰাই লৈছোঁ যাতে লাগি নধৰে এয়া মই হাফ ফ্ৰাই কৰা হৈ গ'ল মাংস আপোনালোকে মাজে মাজে ঢাকনখন দি থৈ দিব সিজিবৰ বাবে আৰু এয়া ভাজি থোৱা আলুখিনিও দি দিলোঁ পানী দিব নালাগে মই পানী দিয়া নাই ইয়াতে যিহেতু মেৰিনেট কৰোঁতে দৈ থাকে তো তাৰ পৰা মানে পানীখিনি নিজে নিজে আহিয়ে যায় সেইবাবে আৰু এক্সট্ৰাকৈ পানী দিব নালাগে এয়া মোৰ মাংস হাফ ফ্ৰাই হৈ গ'ল আপোনালোকে ভালদৰে লৰাই থাকিব নহ'লে তলত লাগি ধৰে আজি মই মাংসটো খৰিতে বনাইছোঁ মানে খৰিৰ মাংসটো মানে খাবলৈ কিবা এটা ভাল লাগে আৰু গেছততো আমি সদায় খায়ে থাকোঁ ন সেইবাবে আৰু মই এই কাটি থোৱা ধনিয়াখিনি দি দিলোঁ লগতে আদা নহৰু অলপ পানী আছিলে সেইখিনিও এড কৰাই দিছোঁ আদা নহৰু পানীখিনি লাষ্টত দি দিলে মানে ফ্লেভাৰ এটা আহে আৰু খাবলৈও ভাল লাগে আৰু একদম শেষত মই গৰম মছলা অলপ দি দিছোঁ এয়া মোৰ মাংস প্ৰায় হৈয়ে গ'ল আপোনালোকৰ দেখি খাওঁ খাওঁ লাগিছেনে নাই বাৰু মোৰ কিন্তু দেখিয়ে খাওঁ খাওঁ লাগিছে দেই এয়া মোৰ মাংস ৰেডি থেংক ইউ ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ এতিয়া ভিডিওটো চাই কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাব হা আৰু যদি ভিডিওটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ